গুড মৰ্ণিং, সুপ্ৰভাত। আজি দিনটো বৰ বেয়া, কাৰণ ৰাতিপুৱাতে গাড়ীখন পামচাৰ হৈ থাকিলে। তো এতিয়া সোনকালে লৈ মেলি যাওঁ, টায়াৰটো বনাই আনো এখন। ওলাই আহিছোঁ টমটমখন লৈ অকণমান চলাওঁ বুলি, আৰু দিনটো কি হয় কি নহয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অকণমান। সেয়াই আৰু অলপ দেখা আছোঁ। অলপ মানে বাচিছে, তাৰমানে কি এখন গাড়ী মানে ছুইফ্ট ডিজাৰ হয়, এনেকুৱা স্পীডত আহিলে মানে ইটো পাৰৰ পৰা এইটো ৰাস্তাৰ পৰা এইটো ৰাস্তা আহিব, মানে অলপ মানে খুন্দিয়ে আৰু মানে প্ৰথম কি বাচিছোঁ মানে, নহ'লে খুন্দিয়াইছিলে আজি। যে ৰাতিপুৱাই দিনটো যদি বেয়া হয়, গোটেই দিনটোলৈ বেয়াই যাব আৰু এয়া অকণমান এটা ওলাই আছে। এই মানুহটো মোক ভিডিঅ' বনালে হাঁহে, এইটো মানুহটো বিবেক নাম এতিয়া লুকাইছে। এইটো এনেই আহি বহি আছোঁ ইয়াতে, পিছফালে এয়া জাল বনাই আছে। দিনভৰ গৰম আৰু গধূলি হ'লে পৰি যায় ঠাণ্ডাটো অলপ লাগিছে, আৰু ঠাণ্ডা ইমান নালাগে যেতিয়া আমি গাড়ী চলাই থাকোঁ ৰাস্তাত, তেতিয়াহে ইমান অলপ ঠাণ্ডা লাগে। আৰু ইমানেই, আৰু ৰাতি টাইমটো নেযায় দিনভৰতো গাড়ী চলাই থাকোঁতে পাৰ হৈ গুচি যায়, গধূলি টাইম নেযায় তেনেকৈ পাৰ কৰিব লাগে। আৰু আজিলৈ ইমানেই ভিডিঅ'টো, নমস্কাৰ।